আমাৰ অডিয়েঞ্চক ভাল লাগিছে, বহুত ডাঙৰ অনুষ্ঠান, ডাঙৰ পূজা আৰু বহুত মানুহ হৈছে। আৰু কাৰ্তিকা পূজাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। কাৰ্তিকা পূজাৰ ভিৰ উপলক্ষে ৰাইজে সেৱা কৰে, সেই সেৱাটো যাতে ফুলফিল হয়। আপোনালোকে সকলোৱে তো আমাৰ ইয়াতে কাৰ্তিকা পূজাৰ কাৰণে কালি পুখুৰীত আপোনাৰ ইয়াতে ভেৰিকো কাশ্যপ আহি আছে, আপোনালোকক দেখুৱাই আছোঁ। তো তাৰ একদম লাইভ এয়া আপোনালোকে চাব পাৰিব আমাৰ মঞ্চত ভেৰিকুদা। তো ভেৰিকুদাই আমাৰ ৰাজবংশী গান ষ্টাডি কৰি আছে। তো আপোনালোকে চাই থাকক। তো আপোনালোকক মই দেখুৱাই আছোঁ সন্মুখত গৈ। ক্ষণটোত হোৱা যি পূজা অতদিনৰ পৰা চলি আহিছে, সেই পূজাটো আপোনালোকে অনাগত দিনতো যাতে জীয়াই ৰাখে। এই পূজাটো যাতে যিধৰণে আমি বিশ্বৰ প্ৰত্যেকজন হিন্দু মানুহে গম পায় যে দুৰ্গা পূজা কি, বিশ্বকৰ্মা পূজা কি। অহা বছৰ কাৰ্তিকা পূজাত আপোনালোকৰ এইখন পূজাত মই চেষ্টা কৰিম বুলি কৈছোঁ। আজি কথা দিছোঁ আপোনালোকৰ এই ৰাইজৰ আগত। অহা বছৰ কাৰ্তিকা পূজাৰ এই শুভ ক্ষণত মই চেষ্টা কৰিম মোৰ ফালৰ পৰা এটা গীত আপোনালোকৰ এই পূজাখনত উপহাৰ দিবলৈ। হ'ব? সেই গীতটিৰ পৰা মোক আপোনালোকে একো দিব নালাগে, সেইটো মোৰ ফালৰ পৰা উপহাৰ হিচাপে থাকিব আপোনালোকৰ কাৰণে। হ'ব? অ'কে। তেতিয়া গোটেই দিনটো সেয়া তেতিয়া মই পিছলৈ নাহিলেও আপোনালোকে মোৰ গীতটো বজালে মোক মনত কৰিব পাৰিব। হ'ব? নিশ্চয় নিশ্চয়। গতিকে মই সকলোলৈ সন্মান সহকাৰে প্ৰমিচটো কৰিছোঁ গোটেই ৰাইজৰ সন্মুখতে। গতিকে মই চেষ্টা নহয়, মই অহা 3 বছৰত আপোনালোকে এই 2015 এটা কৰিছিলোঁ, গানটো ছুপাৰ ডুপাৰ ফ্লপ হৈছিলে। গতিকে এই ফ্লপ গানটো গাওঁ নেকি এবাৰ? গাওঁ, ফ্লপ গান এটা গাই দিম। এটা লাইন আপোনালোকে গাওকচোন, আপোনালোকৰ মনত যদি আছে, মোৰ ভাল লাগিব। তোমাকে বৰ ভাল পাওঁ। ঠিক আছে, এই গীতটি গাইছোঁ। তাৰপিছত যথেষ্টখিনি অনুষ্ঠান এতিয়াও আছে, আৰু মই বিচাৰিম যোনে যদি অকণমান আহি আমাক সহযোগিতা আগবঢ়ায়, হয়নে? ইমান ধুনীয়া অভিনেত্ৰীজনী এনেকৈ বহি থাকিলে ভাল লাগে নেকি ৰাইজ? আজি মই প্ৰথম এই অনুষ্ঠানতে পূজাত আহিবলৈ পাই সৌভাগ্য বুলি ভাবিছোঁ। আলক্ষ্যদাক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকক ইয়াতে লগ পাই খুবেই ভাল লাগিছে। আৰু আজি মই গাইজ আপোনালোকে চাব পাৰিব। তো এয়া আমাৰ কাৰ্তিকা নৃত্যৰ কাৰণে আপোনালোকৰ কিমান মানুহ, আপোনালোকে চাওক গাইজ। তো গাইজ এয়া আপোনালোকে চাওক, কাৰ্তিকা নৃত্যৰ কাৰণে আপোনালোকৰ সকলো মৰমৰ তো অতি জনপ্ৰিয় শিল্পী তো আমাৰ ইয়াতে ভেৰিকো কাশ্যপ দা আহিছে, আপোনালোকে চাওক। আমাৰ অডিয়েঞ্চক ভাল লাগিছে, বহুত ডাঙৰ অনুষ্ঠান, ডাঙৰ পূজা আৰু বহুত মানুহ হৈছে। আৰু কাৰ্তিকা পূজাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। কাৰ্তিকা পূজাৰ ভিৰ উপলক্ষে ৰাইজে সেৱা কৰে, সেই সেৱাটো যাতে ফুলফিল হয় সকলোৰে। ধন্যবাদ। বস্ত্র থয়াছ রে সুকান বস্ত্র
বস্ত্র পিন্ধে চন্দিনার হইরে